নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মমো ব্লগলৈ। বলকচোন আজি আমি যাওঁ গুৱাহাটীৰ তিৰুপতি শ্ৰী বালাজী মন্দিৰ চাবলৈ, যিটো আছে আপোনাৰ গড়চুক চাৰিআলি লখৰা ৰোডৰ বেতকুছিত হয় এই মন্দিৰটো। এয়া দেখিছেনে? এতিয়া আমি মন্দিৰৰ ভিতৰলৈ সোমাই গৈছোঁ। পৰিৱেশটো ইয়াৰে বহুত ধুনীয়া। এইটো মানে ডাইৰেক্ট গেটৰ পৰা এনেকৈ সোমাই আহি বহুত ডাঙৰ এৰিয়া, বহুত চাফা, বহুত ধুনীয়া মানে। এতিয়া আমি এনেকৈ সোমাই গৈ মানে পাৰ্কিঙৰ ব্যৱস্থা আছে ভিতৰত, তাত যাম। চাওকচোন ইমান ধুনীয়া লাগে, চাৰিওফালে মানে গছ গছনি ধুনীয়া, বহুত ধুনীয়া। এই মন্দিৰটো আপোনাৰ পূৰা মানে এই মন্দিৰটোৰ যিটো এৰিয়া হয় বহুতেই ধুনীয়া। এয়া এনেকৈ মানে ইয়াতে পাৰ্কিং কৰি এয়া ছাইডত আপোনাৰ সেইফালে আছে আপোনাৰ অডিটৰিয়াম হল আছে, বৰ্তমান বন্ধ কৰি থৈ দিয়া আছে। পাৰ্কিং এৰিয়াটো চাওক ইমান ডাঙৰ আৰু ইমান চাফা, দেখিছেনে? এয়া পাৰ্কিং এৰিয়া এইখিনি। তাৰপিছত আপোনাৰ এনেকৈ এই ছাইডেদি এনেকৈ গৈ আহি এয়া এটা মন্দিৰ পায়। ইয়াতে বহুতকেইটা মন্দিৰে আছে আৰু এই মন্দিৰটো এই বালাজী মন্দিৰটো আপোনাৰ চাউথ ইণ্ডিয়ান টেম্পল বুলিও কোৱা হয়। আৰু এই মন্দিৰটো আপোনাৰ পূৰা শিলেৰে মানে নিৰ্মিত, কোনো ইয়াতে বেলেগ ধৰণৰ কালাৰ নাই। দেখিছেনে? এনেকৈ ভিতৰত সোমাই যাব পাৰে। ভিতৰত দুৰ্গা কিবা কিবি এনেকুৱা মন্দিৰ আছে আৰু, কিন্তু ভিতৰত কেমেৰা এলাউ নকৰে। চাওকচোন ইমান ধুনীয়া। এয়া এনেকুৱা ইয়াৰ পৰা এনেকৈ ছাইডেদি আহি আকৌ সিপিনে আৰু এটা মন্দিৰ আছে। এয়া এনেকৈ ফুল গছবিলাক ৰুই দিছে এনেকৈ ছাইডে ছাইডে। চাওকচোন ইমান ধুনীয়া। আপোনালোকক যদি কোনোবা অহা নাই এদিন আহিবচোন, বহুত ভাল লাগে ইয়াতে। সন্ধিয়া সময়তো ভাল লাগে, সন্ধিয়া সময়ৰ ভিউটো আৰু বেলেগ দেখি আৰু সেইটো বেছি ধুনীয়া লাগে। এয়া দেখিছে পূৰা সেউজীয়া সেউজীয়া। আৰু এই মন্দিৰটো আপোনাৰ প্ৰায় 70 ফুট ওখ হ'ব, 70 ফুটমান ওখ হ'ব। আৰু ইয়াতে ৰাতিপুৱা গধূলি দুটা টাইমতে মানে প্ৰাৰ্থনা কৰা হয়। দেখিছেনে? এয়া মন্দিৰ এইটো। আৰু সেইটোৰ পিছত আকৌ এটা এনেকুৱা আৰু এটা আছে। এইটো মই বাহিৰৰ পৰাই দেখাই দিছোঁ, মানে ভিতৰত মন্দিৰৰ ভিতৰত যোৱা হোৱা নাই। এনেকুৱা আৰু মানুহবিলাকে ইয়াতে ফটো উঠি আছে আৰু চাৰিওফালে ধুনীয়া একদম। আৰু ইয়াতে ওচৰতে আপোনাৰ মন্দিৰৰ ছাইডত আপোনাৰ গাৰ্ডেন এখনো আছে, তাত মানে বহি আপোনাৰ মন্দিৰৰ সৌন্দৰ্যটো মানে উপভোগ কৰিব পাৰি। এয়া চাওকচোন গছবিলাক ইমান ধুনীয়া। কিবা এটা মন্দিৰত সোমাই মানে শান্তি এটা লাগে, শান্তি পোৱা যায়, ইমান ধুনীয়া। এনেকুৱা গছবিলাক ৰুই দিছে এইবিলাক। এয়া ধুনীয়াকৈ ফুলৰ গছবিলাক ধুনীয়াকৈ ডিচিপ্লিন কৰি ৰোৱা আছে। দেখিছেনে ইমান ধুনীয়া? এয়া আৰু এনেকৈ এখন মানে ইয়াতে এনেকৈ মানে হেৰি কৰি দিছে, চাওকচোন। এই ছাইডত মানে এখন মানে বাচ্ছাবিলাকে খেলিব পাৰে, এনেকৈ ধুনীয়া মানে জেগাডোখৰ আছে। মন্দিৰ ইয়াতে বহুতকেইটা আছে, গণেশ মন্দিৰো এটা আছে। গণেশ মন্দিৰটো 8 ফুটমান ওখ হ'ব। গণেশ মন্দিৰ এটাও আছে, কিন্তু ভিতৰত মানে ইয়াতে ন'টিছ মাৰি থৈ যে মানে কোনো ধৰণৰ কেমেৰা এলাউ নকৰে। সেইটো আৰু আপোনালোকে দেখিছেনে কিমান চাফা, একো এটা মানে নাই ইয়াতে পৰি পেলাই। এয়া এনেকুৱা এখন মানে বাচ্ছাবিলাক খেলিব আৰু যোনে যায় তাত বহি পেলাই মানে মন্দিৰৰ সৌন্দৰ্যটো উপভোগ কৰিবৰ কাৰণে এটা ধুনীয়াকৈ মানে এটা জগা কৰি থৈ দিছে। বাচ্ছাবিলাকে খেলিবও পাৰে। এয়া বহুত মানুহ আহে ইয়াতে চাবলৈ। এয়া চাওকচোন, বহুতে হয়তো আহিছে আৰু কোনোবা যদি অহা নাই কেতিয়াবা আহি চাব। ইয়াতে বহুত বহুত ভাল পাব আহি পেলাই। এইখন
ইয়াতে কিছুমানে শুই আছে একদম মানে আমাৰ মমক চাওঁ মমো ইয়াতে মানে আহিছে আগতেও পুৰা খেলি থাকে আহি পেলাই দৌৰে তাই দৌৰি আছে দেখিছেনে আমাৰ মমো মানে ফুৰিব আহিব পালে মানে তাই বহুত ভাল পায় এনেকৈ তাত দৌৰি আছে এইডাল গছ আছে এডাল এই গছডালত উঠে বহুতে গছডালত ধুনীয়াকৈ উঠি বহি থাকে কিছুমানে ফটো উঠে এডাল গছত উঠি দেখিছেনে এডাল গছ এডাল আমৰ গছ এডাল পৰিৱেশটো বহুতেই ধুনীয়া মানে মই বহি আছে যদি কোনোবা অহা নাই আহিব মই আজি মোৰ বালাজী টেম্পলটো দেখাই দিলোঁ গুৱাহাটী লখৰাত যিটো আছে বেতকুছিত যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব